নমস্কাৰ সুপ্ৰভাত মই পিটি শিখাই আপোনালোকক আজৰি সময়লৈ স্বাগতম জনাইছো আজি 30 মে শনিবাৰ আজি ৰাতিপুৱা অলপ সোনকালে শুই গা পা ধুলো প্ৰাৰ্থনা কৰিলো প্ৰাৰ্থনা কৰি চাহ খালো চাহ খাই থাকোতে দেউতাই এটা কথা মনত পেলাই দিলে যে আজি এটা মই ভিডিঅ' কৰিব পাৰো যিহেতু আজি আমাৰ গুৰুদেৱৰ আবিৰ্ভাৱ তিথি আছিলে কথাটো মই অৱশ্যে মনত আছিলে কিন্তু যে মই তাৰ ওপৰত ভিডিঅ' বনাম মই এটা কথা ভাবা নাছিলো দেউতাই মনত পেলাই দিয়াৰ বাবে ভাবিলো পটাপট ভিডিঅ' এটা বনাইলো আমাৰ প্ৰাৰ্থনা কৰা হৈ গ'ল আপোনালোকক প্ৰাৰ্থনা কৰাখিনি দেখুৱাব নোৱাৰিম যদি সুবিধা হয় তেতিয়া বেলেগ এদিনা দেখুৱাম আজি আপোনালোকক আমাৰ থাপনা ঘৰটো দেখুৱাম আজি আমাৰ শ্ৰী কৃষ্ণগুৰু প্ৰভুৰ 84তম আবিৰ্ভাৱ তিথি আৰু সেই তিথিত আমি সকলো আশ্ৰমলৈ যাওঁ আশ্ৰমলৈ গৈ আমি সকলোৱে একেলগে নাম লওঁ ভাগৱত পাঠ হয় আৰু সকলোতে আমি সিদ্ধমুঠি গ্ৰহণ কৰোঁ যথেষ্ট ভাল লাগে আৰু সন্ধিয়া তাত এটা বিশেষ কাৰ্যাৱলী কৰা হয় বন্তি প্ৰজ্বলন হয় আজি যিহেতু লকডাউন আৰু আমি সকলো আশ্ৰমলৈ কোনো যাবও নোৱাৰিম সেইকাৰণে আমি সকলোৱে ঘৰতে গুৰুদেৱৰ আবিৰ্ভাৱ তিথিৰ বাবে সন্ধিয়া এটা কাৰ্যাৱলী লৈছো আৰু ৰাতিপুৱা ঠিক তেনেদৰে আমি কিবা কিবি অলপ ঘৰতে কৰিলো আৰু বিশেষ বেছি একো নাই মোৰ দিনটোত আৰু সৰুৰা কিবা কিবি কাম আছে তেতিয়াহ'লে আহকচোন আপোনালোকে মোৰ কি কি কৰিলো সেইখিনি চাই থাকিব এতিয়া আপোনালোকক গোসাঁই ঘৰটো দেখুৱাম তাৰপিছত আমি ভাত পানী খাম আৰু খাই পেলাই মই এফালে ওলাই যাম আপোনালোকক তাক অকণমানকৈ দেখুৱাই থাকিম তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু কেনে পাই জনাবলৈ নাপাহৰিব যদি ভাল পায় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে কি কৰিব লাগিব জানেই চাগৈ তেতিয়াহ'লে চাই থাকক পিছৰখিনি এই আছো আমাৰ থাপনা ঘৰ আমাৰ প্ৰাৰ্থনা কৰা হৈ গ'ল যিহেতু এতিয়া ভাবিলে অকণমান কেমেৰা এটা থাকোঁ প্ৰাৰ্থনা কৰি অহাৰ পিছতে ভাত পানী খালোঁ মায়ে ভাত বনালে মই দালি বনালোঁ আৰু দানবডি ভাজি বনাইছিলোঁ আমাৰ দানবডি ঘৰতে লাগিছিলে আৰু আছিলে আপোনাৰ ভেদাইলতা চাটনি আছিলে সেইখিনি আমি ভাত খালোঁ তাৰপিছতে কি কৰিলোঁ তাৰপিছতে মই জেঠাইলৈ ফোন কৰিছিলোঁ মোৰ বেজী এটা আছিলে আৰু বেজীটো ল'বৰ কাৰণে ফোন কৰিছিলোঁ আছেনে নাই কৈ দিবৰ বাবে তাৰপিছত জেঠাই ক'লে যে ঘৰলৈকে যাম বেজী দি আহিম সেইবুলি কোৱাৰ বাবে মোৰ যোৱাটো নহ'লে আৰু মই ভাবিছিলোঁ যে তালৈ গ'লে আপোনালোকক মই বিশেষ এটা বস্তু দেখুৱালোহেঁতেন তাত এখন বৃদ্ধাশ্ৰম আছে আৰু আশ্ৰমখন আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ যিহেতু মোৰ যোৱা নহ'ল আৰু সেইকাৰণে আপোনালোকক দেখুৱাবও নোৱাৰিলোঁ তাৰপিছত মই ভাত পানী খোৱাৰ পিছত অকণমান কাম এটা কৰিলোঁ কিতাপ এখন পঢ়িলোঁ এইখন পঢ়িলোঁ চাওক বেজবৰুৱাৰ নিৰ্বাচিত ৰচনা এইখন পঢ়িছিলোঁ দুটামান গল্প পঢ়িলোঁ ভাল লাগিলে এয়া পঢ়ি হোৱাৰ পিছত মই এটা কাম কৰিছিলোঁ হাতৰ কাম আপোনালোকক দেখুৱাম আপোনালোকে চাব নেহাঁহিব খালি চাওক এইখন মই বনাইছিলোঁ এইখন মই এইবোৰ কাগজে এনেকৈ বনাই দিছোঁ এইখনত কালাৰ কৰা হেঁতেন ভাল লাগিলে দেখিবলৈ আৰু এইবিলাক ফটো আছিলে পুৰণা ফটো লেমিনেশ্যন কৰা আছিলে লেমিনেশ্যন কৰাৰ কাৰণে লেমিনেশ্যন কৰি থ'লে এনেকৈ কৰি দিলে বেয়া নহয় আৰু যিহেতু ফটোবিলাক এলবামত থাকিলে কোনো নেচায়ো আৰু থাকিও যায় তেনেকৈ সেইকাৰণে এনেকৈ বনাই দিছোঁ এতিয়া এইখন মই ৱালত লগাই থ'ম এইখন আছিলে আমাৰ কেটলি আছিলে এইটো ইলেক্ট্ৰিক কেটলি আছিলে এইটো কাৰ্টনটো বাহিৰত পেলাই দিছিলে মই আনি এইটো কামত লগাই দিলোঁ আপোনালোকৰ যদি ভাল লাগে আপোনালোকে এনেকৈ বনাব পাৰে পুৰণা ফটোবোৰৰ পৰা আৰু বিশেষ নাই এতিয়াতো প্ৰায় 3:30 মানে হ'ব হ'ল চাহো খালোঁ এতিয়া অকণমান কিবা কিবি কাম কৰিম আজি কলপুলি ৰুব দেউতাই আৰু ফুলৰ মালাও গাঁঠিবলগীয়া আছে সেইখিনি কৰিম তেতিয়াহ'লে আপোনালোকক লগ পাই থাকিম আকৌ পিছত সন্ধিয়া লগ পাম এয়া চাওক এইটো আমাৰ ঘৰ হয় আজি আমাৰ ঘৰত চাকি জ্বলাইছোঁ আজি আমাৰ গুৰুদেৱৰ 86তম জন্মবাৰ্ষিকী 85-86তম হ'ব সেইকাৰণে আমি এনেকৈ ঘৰত চাকি জ্বলাইছোঁ আৰু এনেকৈ বগা ফুলৰ মালা লগাইছোঁ চাওক ধুনীয়া লাগিছে দেখিবলৈ আৰু এনেদৰে পদূলিত কলপুলি ৰুইছোঁ দুফালে দুগছ চাকি জ্বলাইছোঁ বগা কঠনা ফুলৰ মালা দিছোঁ বগা মালা দিবলৈ কৈছে যিকোনো আৰু আমি কঠনা ফুলৰে মালা দিছোঁ এনেদৰে কোৱা হৈছে যে ঘৰত কলপুলি ৰুব আৰু চাকি জ্বলাবলৈ কৈছে দুফালে দুগছে
ফুলৰ মালা লগাব কৈছে আমি এনেদৰে ঘৰতে উদযাপন কৰিছোঁ লকডাউনৰ বাবে যিহেতু যাব পৰা নাই আমাৰ এইটো হিৰো দেই ডেকা একদম বহুত ডেকা আৰু আমাৰ এইগৰাকী হ'ল চটফটি দেৱজানী মানে পালকি মই কৈছিলো যে মালা গুঠিছে একদম মানে নকব আৰু ষ্টাইল লিপষ্টিক লৈ ৰাতিপুৱাই ক'ব নোৱাৰা হয় আৰু কি কৈ দেখুৱাওঁ আৰু এয়া আমাৰ নবৌ চাকি গছ মানে তেল কম হৈছে নেকি চাইছে আৰু এয়া আমাৰ চব পথনুৱা ফুল কিমান ধুনীয়াকে ফুলি আছে গুৰুদেৱে যাতে সকলোকে ভালে ৰাখক কৰোনা ভাইৰাছৰ পৰা এয়ে মোৰ প্ৰাৰ্থনা আৰু মোৰ ব্লগটোত আজি বিশেষ একো নাই এইখিনি আছে ৰাতি আমি আজি নিৰামিষ খাম আজিলৈ ইমানে ধন্যবাদ তেতিয়াহ'লে পুনৰ আন এটা নতুন ভিডিঅ' সৈতে লগ পাম শুভৰাত্ৰি।